নমস্কাৰ বন্ধুসকল, আমাৰ পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক মই দেখুৱাম যে আপোনালোকে কেনেকৈ থাম্বনেইল বনাব আৰু থাম্বনেইল বনাবলৈ কি এপ লাগে আৰু এই থাম্বনেইলটো আপোনালোকে কেনেকৈ আপোনালোকৰ ফেসবুকত হওক বা আপোনালোকৰ ইউটিউবৰ ভিডিঅ' হওক আপোনালোকে কেনেকৈ ফেসবুকত বা ইউটিউবত আপোনালোকে থাম্বনেইলটো লগাব সেই সম্পৰ্কে এই ভিডিঅ'টো মই আজি আপোনালোকক দেখুৱাম আৰু আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো যদি আপোনালোকে আমাৰ ফেসবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফলো কৰিব আৰু যদি আমাৰ চেনেলটো আপোনালোকে ইউটিউবত চাই আছে আপোনালোকে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব। তো বলক মোৰ মোবাইল চেনেলে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰটো খুলি ল'ব। প্লে ষ্ট'ৰটো অপেন কৰাৰ পাছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব পিক্সেল লেব বুলি। টাইপ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচত আপোনালোকে দেখিব হৈছে যে পিকচাৰ এডিটৰ বুলি লিখা আছে। এইটোতে আপোনালোকে গৈ ডাউনলোড কৰি ল'ব। ইতিমধ্যে মোৰ এই এপটো ডাউনলোড কৰা আছে, গতিকে মই অপেন কৰি ল'ম। অপেন কৰি লোৱাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে কি কৰিব, সাইডত চাব পাইছে আপোনাৰ ৰাইট কৰ্নাৰত 3 ডট আছে। এই 3 ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি লৈ আপোনালোকৰ ইমেজ সাইজত যাব। ইমেজ সাইজত যোৱাৰ পাছত আপোনালোকে ইয়াৰ পৰা থাম্বনেইলটো আপোনালোকে চুজ কৰি ল'ব। আপোনালোকৰ সাইজটো ৰেচিঅ'টো আপোনালোকে চুজ কৰি ল'ব। যদি ইয়াত আপোনালোকে সিলেক্ট কৰিব, সিলেক্ট কৰাৰ পাছত আপোনালোকে যদি ইউটিউবৰ থাম্বনেইল বিচাৰে তে ইউটিউবৰ থাম্বনেইল বনাব পাৰিব, ফেসবুকৰ কভাৰটো বনাব পাৰিব, লগতে টুইটাৰৰ হেডাৰ সাইজ বনাব পাৰিব, গুগল প্লাছৰ কভাৰ ফটো বনাব পাৰিব, ইউটিউব চেনেল বেনাৰ বনাব পাৰিব, প্ৰফাইল পিকচাৰ স্কোৱাৰ বনাব পাৰিব আৰু কাস্টম হিচাপে আপোনালোকে নিজে সিলেক্ট কৰিব পাৰিব। মই এতিয়া দেখুৱাম আপোনালোকৰ ইউটিউবৰ থাম্বনেইল। ইউটিউবৰ থাম্বনেইলটো বনাবৰ কাৰণে ইয়াত আপোনালোকে ইউটিউব থাম্বনেইল বুলি সিলেক্ট কৰিব আৰু এই থাম্বনেইলটোৱে আপোনালোকে ফেসবুকৰ থাম্বনেইল বনাব ইউজ কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াত আহিলে প্লাছ আইকনত যাব। আপোনালোকে ইয়াত প্লাছ আইকনত গৈ পেলাই আপোনালোকে ইয়াৰ পৰা ফটোজ আপোনালোকৰ গেলেৰীৰ পৰা আপোনালোকে ইয়াত ফ্ৰম গেলেৰী বুলি লিখা আছে। ইয়াৰ পৰা গৈ আপোনালোকে গেলেৰীৰ পৰা যি ফটো দিব বিচাৰে সেই ফটোটো আপোনালোকে সিলেক্ট কৰি ল'ব। মই আপোনালোকক ফটোটো সিলেক্ট কৰি দেখুৱাই আছোঁ। চাব পাইছে আপোনালোকে মই থাম্বনেইলৰ কাৰণে ফটোটো লৈ আনিলোঁ ইয়াৰ পৰা গেলেৰীৰ পৰা। লৈ অনাৰ পাছত আকৌ আপোনালোকে যদি কিবা লিখিব বিচাৰে প্লাছ আইকনত যাব। যোৱাৰ পাছত ইয়াত টেক্সট বুলি লিখা আছে, চাব পাইছে। এই টেক্সটত ক্লিক কৰিব। টেক্সটত ক্লিক কৰিলৈ ইয়াত ছাইডতে চাব পাৰিব আপোনালোকে লেফ্ট কৰ্নাৰত এটা দিয়া আছে পেন আইকন এটা দিয়া আছে। পেন আইকনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত লিখিব পাৰিব। তাৰপিছত ইয়াতে অ'কে কৰি দিব আপোনালোকে। চাব পাইছে এনেকৈ লিখা আহি গ'ল। লিখাটোত যদি আপোনালোকে ৰং দিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, কালাৰ কৰিবলৈ হ'লে আপুনি ইয়াত কালাৰত যাব লাগিব। কালাৰ দিয়াৰ পাছত আপোনালোকে ইয়াত কি কালাৰ দিব আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব পাৰিব। তেনেকৈ স্ক্ৰল কৰিলে আপোনালোকে এনেকৈ চাব পাৰিব। শ্লাইড স্ক্ৰল কৰিলে ইয়াত যদি ৰেড দিব বিচাৰে ৰেড হৈ যাব। যদি আপোনালোকে বোলে ভাবিছে অন্য কালাৰ দিম বুলি এনেকৈ অন্য কালাৰো আপোনালোকে ইয়াত দিব পাৰিব। কালাৰটো দিয়া হ'ল, তাৰপিছত আপোনালোকে ৰাইট চিন দিব। কালাৰটো ইয়াত গুচি আহিলে। তাৰপিছত অন্য ধৰণে আপোনালোকে যদি কিবা পিকচাৰ ছেট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা ফ্ৰম গেলেৰীৰ পৰা গৈ আকৌ পিকচাৰ দিব পাৰিব বা ছেভ দিব পাৰিব, ষ্টিকাৰ দিব পাৰিব। কিবা ড্ৰ কৰিম বুলি ভাবিলে আপোনালোকে ড্ৰ কৰিব পাৰিব এনেকৈ কিবা। তাৰপিছত ইয়াত পূৰণ চিনটো দিলে আপোনালোকে কাট খাই যাব আৰু যদি ৰাইট চিনটো দিয়ে হৈ যাব, মানে অ'কে হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰে ডিলেটো কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াত ছেভ কৰিবৰ কাৰণে এই বাটনটোত আপোনালোকে ছেভ কৰিব। এই বাটনটো ক্লিক কৰাৰ পাছত আপোনালোকে ছেভ এজত ইমেজত ক্লিক কৰিব। আপোনালোকে এই থাম্বনেইলটো ছেভ হৈ যাব আপোনালোকৰ গেলাৰীত। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই কথাটোৱে আছিল যে আপোনালোকে কেনেকৈ থাম্বনেইল বনাব আপোনালোকৰ ফেসবুকৰ ভিডিঅ'ৰ কাৰণে হওক বা আপোনালোকৰ মোবাইল ইউটিউবৰ ভিডিঅ'ৰ কাৰণে হওক। এই ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। জয় অসম।